পশ্চিম কাৰ্বি আংলঙৰ বানৰ অপৰিৱৰ্তিত ৰূপ বানে বুঢ়াই পেলাইছে জিলাখনৰ দাঁতি কাষৰীয়া বহু অঞ্চল মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সাহায্য বানাক্ৰান্ত খবৰ আৰু খবৰ বান কাৰোবাৰ বাবে মাথো দুখৰ চকুলো কাৰোবাৰ মুখত বিৰিঙাই হাঁহি হাওৰাঘাট বানপানীৰ শেহতীয়া পৰিস্থিতি কণাহা ভাবি দিলে পতানৰ ধান এমাহ নহওঁতে বানে উটুৱাই নিলে দলং উলহ মালহেৰে দলংখন মুকলি কৰিছিল ডক্টৰ নুমল মুমিনে 20খন গাঁও গয়া এতিয়া পাৰাপাৰ হ'বলৈ হাহাকাৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ ৰাজ্যৰ প্ৰথমটো বানত বুৰিছে কাৰ্বি পাহাৰো বিগত 3 দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে উফন্দি উঠা কপিলি নৈ পানীয়ে বুঢ়াই পেলাইছে পশ্চিম কাৰ্বি আংলং জিলাৰ দাঁতি কাষৰীয়া বহু অঞ্চল অদ্যপে বান অপৰিৱৰ্তিত কিছু সাহায্য সামগ্ৰী লৈ বানাক্ৰান্তৰ ওচৰ গৈ হাজিৰ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং তৰাডুবি নাম তৰাডুবি হাতীমৰা 1 নং হালদিকং 2 নং হালদিকং আদি বহু অঞ্চল এতিয়া বানাক্ৰান্তত আনহাতে পশ্চিম কাৰ্বি আংলং হোজাই সংযোগী একমাত্ৰ পথটিৰ ওপৰেদি কপিলি নৈ পানী বাগৰাত স্তব্ধ হৈ পৰিছে দুইখন জিলাৰ যাতায়াত ব্যৱস্থা নাম তৰাডুবি প্ৰাথমিক বিদ্যালয়খনো বানে বুঢ়াই পেলোৱাত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব লগা হৈছে ছাত্ৰ ছাত্ৰীসকল লগতে কপিলি নৈ বাহনী পানীয়ে হঠাৎ আৱৰি ধৰাত গৰৈমাৰী গাঁওখনৰ প্ৰায় 40-50 ঘৰ লোক পানীৰ মাজত আবদ্ধ হৈ পৰে শেহতীয়াকৈ হামৰেন আৰক্ষী অধীক্ষক ইনামুল হক নিজে উপস্থিত থাকি দুখন নাৱৰে জৰিয়তে আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰে আজি সাহায্য সামগ্ৰী বিতৰণ কৰা অন্তৰ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে কপিলি নৈ এই বৃহৎ নামনি এলেকাত আৰু কোনেও থাকিব নালাগে নদীৰ পাৰত মজবুত মাথাউৰি দি ইপাৰতে স্থায়ীভাৱে গাঁও পাতি বসবাস কৰিবৰ বাবে মাটি ঠিক কৰা হৈছে আৰু এই উদ্দেশ্যে গাঁওখন বহিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কাৰ্বি স্বায়ত্তশাসিত চৰকাৰ তৰফৰ পৰা ব্যৱস্থা কৰি থকা হৈছে বানপানী হৈ থাকে এই পুখুৰী পানী যেতিয়া বাঢ়িব আৰু লগতে উমৰাংচু যিটো হাইড্ৰ প্ৰজেক্ট অলপ এৰি দিয়ে সেই গোটেইখিনি তাৰাডুবি এৰিয়া ইপাৰ মথাউৰি ইপাৰত থকা যিমানখিনি মানুহবিলাকৰ বসবাস কৰা তেওঁলোকৰ মানে ডুবি যায় গতিকে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা প্ৰত্যেক বছৰো আমি সহায় দি আছোঁ একালীন সহায় দিছোঁ চাউল আৰু লগতে দালি আৰু তেল আৰু নিমখ ইমানখিনি লাগতীয়াল বস্তু সেইটো আমি বহন কৰি আছোঁ আৰু লগতে 3% পৰা আমি ইয়াত দিয়া হৈছে প্ৰত্যেক বছৰে ইয়াত হৈ থাকে আৰু আমাৰ এবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আমি স্পেচিয়েল ফাণ্ড হিচাপে আমি ফ্লাড কণ্ট্ৰল মিনিষ্টাৰৰ লগত আমি আলোচনা কৰিছোঁ ৱাটাৰ ৰিচোৰ্চৰ মিনিষ্টাৰৰ লগত যাতে সেইবিলাকৰ প্ৰটেকশ্যনৰ নামত আমি এতিয়া স্পেচিয়েল পেকেজ আনিবৰ কাৰণে আমি আলোচনা কৰি আছোঁ তেখেতে দিম বুলি কৈছে সেইটো হ'লে পাৰ্লিমেণ্ট সমস্যাবিলাকৰ সমাধান হ'ব এইবিলাক ইয়াত বাসিন্দা ইয়াত বহুত বছৰৰ পৰা ইয়াত বাসিন্দা আছে তেওঁলোকৰ 70 হাউচেছমান আছে ইয়াতে তেওঁলোকৰ কাৰণে আমি যাতে প্ৰত্যেক বছৰ যেতিয়া বানপানীৰ পৰা তেওঁলোকৰ ৰেহাই নাপায় যেতিয়া আমি কনচিলৰ ফালৰ পৰা বা মোৰ ব্যক্তিৰ ফালৰ পৰা আমি মথাউৰি ইপাৰত যিটো আমি ব্যৱস্থা কৰা হৈছে মাটিটো আমি কিনি দিয়া হৈছে তেওঁলোকৰ এইখিনি বসবাস কৰিবৰ কাৰণে আমি পাৰ্লিমেণ্ট ছেটেলমেণ্ট কৰিবৰ কাৰণে মাটি দিয়া হৈছে এইটো তেওঁলোকৰ মাটিবিলাকক ভগাই দিয়া হৈছে বোলে তেওঁলোকৰ ঘৰ বনাব ঘৰ বনোৱাৰ পিছত তেওঁলোকে ইয়াত এইখিনি চিফ্ট কৰা হ'ব বৈঠালাংছৰ পৰা জাচন ইংহিৰ ৰিপৰ্ট কাট নিউজ বানত কক বুকাইছে জনতা বানে উটুৱাই নিছে সপোন কঢ়িয়াই আনিছে দুখৰ চকুলো ক'ৰবাত আকৌ বানে এছামৰ মুখত বিৰিঙাইছে হাঁহি পাইছে জীৱিকাৰ সন্ধান বিগত 2 দিনত বানে সংসাৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যজুৰি কোনো ঠাইত এতিয়াও বিভীষিকাময় পৰিস্থিতি সৃষ্টি কৰাৰ বিপৰীতে কোনো ঠাইত বান পৰিস্থিতি হাওৰাঘাটত শান্ত হৈছে যমুনা পিছে ৰাজ্যত এই বানে যদি কঢ়িয়াই আনিছে দুখৰ চকুলো কাৰোবাৰ মুখত আকৌ বিৰিঙাইছে হাঁহি কোনোৱে এই বানত বিচাৰি পাইছে জীৱিকাৰ সমল এয়া হাওৰাঘাটৰ দৃশ্য ভয়াবহ বানে সমগ্ৰ অঞ্চলজুৰি কৰা হাহাকাৰ পৰিস্থিতিৰ পিছত এয়া পুৱাৰ দৃশ্য যমুনাল জলপৃষ্ঠই মাত্ৰ হ্ৰাস পোৱাত হাওৰাঘাটৰ ঘুগৰা নলাত এয়া একাংশ ৰাইজৰ জীৱিকা সন্ধান
এফালে বানাক্ৰান্তৰ দুখৰ চকুলো আনফালে ঘৰ দুৱাৰ উটুৱাই নিয়াৰ পিছত বাঢ়নি পানীত মাছ পুঠিৰ সন্ধান এওঁলোকৰ এক আনন্দমুখৰ পৰিৱেশ সন্তুষ্টিৰ মহাসাগৰ যি মাছ পুঠি বিক্ৰী কৰি পোৱা 2 পইচাৰে জ্বলিব এওঁলোকৰ পাকঘৰৰ চৌকা ভাঙিলে আমাৰ একো এটা সুবিধা পোৱাই নাই আৰু কালি পৰহি পাৰ মানে আমাৰ ঘৰ দুৱাৰটো নাই খাব বহুত কষ্ট হৈছে এতিয়া আপোনালোকে কি কৰিছে মাছ ধৰি আছে মাছ ধৰিছোঁ মানে কেনে মাছ ধৰি মানে ঘৰ নাই যেতিয়া মাছ ধৰি তেনেকৈ চলি আছোঁ আৰু ভাত পানী বনাবলৈতো সুবিধা নাই খৰি চব তিতি গ'ল বৰষুণত আৰু ৰাস্তা ঘাটো ভাল নহয় আমাৰ ইমান এটা আৰু খাবলৈ পাবলৈতো সুবিধা নাই পানীও ইমান কষ্ট চলি আছে এতিয়া পানী মানে আমাৰ টেপৰ পানী যিও ধৰোঁ সেয়াতো টেপৰ পানী এতিয়া নাহে মানে পানী এতিয়া খোৱা পানীও নাই সেইবিলাক মানে কি ক'ম আৰু আমাক মানে বহুত মানে দুখত এতিয়া আমি মানে হয় বানে কাৰোবাৰ বাবে কঢ়িয়াই আনিছে দুখৰ চকুলো কাৰোবাৰ মুখত বিৰিঙাইছে সন্তুষ্টিৰ হাঁহি তথাপি বানে ভয়াৱহ বান বিভীষিকাৰ বান এখন দলংখনৰ আয়ুসকাল মাথো এমাহ ঢাক-ঢোল পিঠি বোকাজান বিধায়িনী সমষ্টিৰ বিধায়ক ডক্টৰ নুমল মুমিনে দলংখন কৰিলে মুকলি বহুত দিনৰ মূৰত এখন পকা দলং পাই আনন্দত গঞা ৰাইজে উক্ত দলংখন মুকলি অনুষ্ঠানত জাউৰিয়ে বজালে হাত চাপৰি প্ৰিয়সী প্ৰশংসা মালাৰে বিধায়কগৰাকীৰ কণ্ঠ ভৰাই দিলে সহজ সৰল গঞা ৰাইজে কিন্তু ৰাইজৰ এই মধুৰ সপোন ভাঙিবলৈ এমাহো নালাগিল কেনেকৈ চাওঁ আহক বোকাজানৰ পৰা আনন্তৰাঙৰ এই প্ৰতিবেদন কণাহা ভাবি দিলে পতান ধান সহজ সৰল গাঁৱৰ ৰাইজে পতান ধানকো মিঠা সপোন বুলি বুকুৰ মাজত আদৰি লৈছিল আনন্দ উল্লাসত হাত চাপৰি বজাই তত নাইকিয়া হৈছিল প্ৰিয় নেতাগৰাকীক প্ৰশংসাৰ ওপৰত প্ৰশংসা কৰিও ভাগৰি নপৰিছিল কিন্তু চাওক এই দৃশ্য এইখনেই সেই দলং আপাৰ দেওপানী নৈৰ ওপৰত নিৰ্মিত দলংখনৰ ওপৰেৰে যাতায়াত কৰি হেঁপাহ পলোৱা নাছিলেই বিগত 3 দিনমান হোৱা নেৰানেপেৰা বৰষুণতে পাহাৰী নৈ আপাৰ দেওপানী নৈখনে উটুৱাই নিলে এই দলং পাহাৰী খৰস্ৰোতা নৈ বাৰিষা হ'লেই কি ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে এই কথা মনত ৰাখি আধুনিক প্ৰযুক্তি খটুৱাই নিৰ্মাণ নকৰা বাবে 3 দিনীয়া বৰষুণত উফন্দি উঠা নৈৰ জলপৃষ্ঠই উটুৱাই নিলে এই দলং ফলত দলঙৰ সিপাৰে থকা 20খন গাঁও পুনৰ ইপাৰৰ জগতৰে বিচ্ছিন্ন হৈ গ'ল বিচ্ছিন্ন সংযোগৰ জোৰা লগাবলৈ স্থানীয় ৰাইজৰ হাতাম পুৰখীয়া পুৰণি নিয়মেৰে বাঁহৰ দলং সাজি পাৰাপাৰ হোৱাৰ ব্যৱস্থা কৰিবলগীয়া হৈছে অতি বিপদজনক অৱস্থাৰে বুঢ়া মেথাৰ পৰা পুৰুষ মহিলা শিশু ৰোগীয়া সৰু ছাত্ৰ ছাত্ৰীসকল এই বাঁহৰ দলঙেৰে পাৰাপাৰ হ'বলগীয়া হৈছে স্থানীয় ৰাইজৰ প্ৰশ্ন পালমাৰি বালি মাটি ভৰাই এই ধৰণৰ দলং সজাই দিয়াতকৈ এখন পূৰ্ণাংগ RCC দলং সজাই ৰাইজৰ বাবে স্থায়ী সমাধান আনিব নোৱাৰেনে নে এনেদৰে বাৰে দলং সজোৱাৰ নামত অধিক মুনাফা আদায় কৰি লৈ সহজ সৰল গয়া ৰাইজৰ সপোনৰ সৈতে হেতালি খেলি থাকিব তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিষদীয় বিজেপি চৰকাৰখনে দেওপানী constituency angkang apar depannya long lo kabangso apar depannya dolong along kedamtang 13 June ni lapu inglo atu pen marbe lang nang ite pen job kabangso adolong bridge along mane lang ite pen job si la so dolong lang pon pin lo ke pon pin job de labangso inglo atu arbe kitik pen job si labso nang gemalok si dak kedo tunang kan isi kamang humeme lamang lahan lo je labang so dolong kidamtang ciklu yon dasi dolang wifit tame lapuan kasilam kata kasilam tong kinime de lo ne mate kopi tong lasam kiman de lo ne ta puthek de lo lasi nona bangke laso dolong bridge ken udak pena joksi lapu rong berong thak mate lapu parai tame ni nabi paklang lo lapu bari rong gethi dolang lapu labang soa atuar pen penangan son depar behar kedam kebang school kedu nusur atum ben cenglap lapuson atum do lape non bang ke lapu parai ni tum nonjong bita kelong lapu lo je lapu parai non hum kem ne truck atum santia truck tum tolang
non ke labang so dolong kahin udak pena jok cileng ni delo la si la so truck men tu dong la tum parun pune bangun pune no bangke thang na puthe thikin lo si prabjin pen labang so adim puthot Karbiang Autonomous Council tum lang sari pon pen selam pipon pen la dagrong abar sai mate labang so bridge puthot ka cileng tuloya phan si dagrong ara chuni badan pen ila non terang katnis সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ কাঞ্জ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া আন বাৰৰ দৰে এবাৰত ডিফু চহৰৰ ধৰ্মনলাত থকা একমাত্ৰ মছজিদ প্ৰাংগণতো মুছলিম ধৰ্মাৱলম্বী লোকসকলৰ ঈদুল ফিতৰ কাৰ্যসূচী উলহ মালহেৰে উদযাপন কৰা হয় আন বাৰৰ দৰে এবাৰত ডিফু চহৰৰ ধৰ্মনলাত থকা একমাত্ৰ মছজিদ প্ৰাংগণতো মুছলিম ধৰ্মাৱলম্বী লোকসকলৰ ঈদুল ফিতৰ কাৰ্যসূচী উলহ মালহেৰে উদযাপন কৰা হয় এই উপলক্ষে মৌলানা আলহাদ গিয়াজুদ্দিন কাছিমিৰ পৰিচালনাত নমাজ অনুষ্ঠান হয় নমাজ অনুষ্ঠানত সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকসকলে অংশগ্ৰহণ কৰে ঈদুল ফিতৰ উপলক্ষে মছজিদৰ আশে-পাশে নানান সুস্বাদু মিঠাই বিপণীয়ে এক প্ৰকাৰৰ উৎসৱ পৰিৱেশৰ সৃষ্টি কৰিছে শিক্ষাবৰ্ষ অনুসৰি ডিগ্ৰী 4th সেমিষ্টাৰ পৰীক্ষা দিব লাগিছিল কিন্তু জিলাৰ বাহিৰৰ অধ্যয়নত অনেক ছাত্ৰ-ছাত্ৰীসকলে কান্থিলাংছ কাণ্ডক লৈ সমগ্ৰ অসমতে হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে পৰীক্ষা এৰি নিজৰ ঘৰলৈ গুচি আহে শিক্ষাবৰ্ষ এনেদৰে লোকচান ভৰিবলগীয়া হোৱা এই দুখী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সহায় তথা আস্থাৰ হাত আগবঢ়াব আহিলে কেএছে হামৰেড শাখাৰ কাংথিলাংছ কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতিত শংকিত কাৰ্বি আংলং জিলাৰ বাহিৰত অধ্যয়নৰত বহু ছাত্ৰ-ছাত্ৰী পৰীক্ষা এৰি ঘৰলৈ গুচি আহিবলগীয়া কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হামৰেন কেএছে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাবৰ্ষ লোকচান নাযাবলৈ কেএছৰ এক সজাতি দলে এখন আৰ্জি লৈ পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকাৰ শাসন পৰিস্থিতিৰ বাবে শংকিত হৈ পৰীক্ষা এৰি ঘৰলৈ উভতি যোৱা ছাত্ৰ-ছাত্ৰীক পৰীক্ষা দিয়াৰ বাবে বিশেষভাৱে অনুমতি বিচাৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে ছাত্ৰ নেতৃত্বই লগতে ছ'চিয়েল মিডিয়াত ভিন্ন মন্তব্য প্ৰকাশ কৰি পৰিস্থিতি উত্তপ্ত কৰিব বিচৰা এছাম দুষ্কৃতিকাৰীৰ বিৰুদ্ধে প্ৰশাসন তৰফৰ পৰা বিহিত কাৰ্যব্যৱস্থা দাবী তুলিও পত্ৰখনত উল্লেখ কৰে হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ চূড়ান্ত শোষণ বঞ্চনাৰ বলি এইখন এলেকাৰ আমচৈ হৈ গুৱাহাটীলৈ যায় একেডখা আমটেৰেং বৈঠালাংছ পথ প্ৰত্যেক বছৰ এইদৰে বাৰিষা আহিলেও এই এলেকাৰ ৰাইজৰ অৱস্থা পানীৰ হানচৰা অৱস্থা হয় এই দৃশ্য আমটেৰেং বৈঠালাংছ পথৰ মাজে মাজে দৌ খাৱৈ এজাক মাছ ইচ্ছা কৰিলে পুহিবও পাৰিব কংগ্ৰেছৰ দীঘলীয়া শাসনৰ কালছোৱাত পথটিৰ যি গতি এতিয়া প্ৰায় এবছৰ হ'ব ধৰা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিজেপিৰ নেতৃত্বাধীন পৰিষদীয় চৰকাৰখনেও সেই একে কি কংগ্ৰেছ কি বিজেপি নিৰ্বাচনৰ সময়ত বৰ কথা প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে আন্ধাৰ নিশা এদিনতে কৰে আলোকিত কিন্তু নিৰ্বাচনৰ পিছতেই সকলো তল পৰি যায় যাৰ বাবে এদৰে পৰি ৰৈছে খলা বোমা পথটি নিৰ্মাণ তথা মেৰামতিৰ নামত শিল বালিও এটুকুৰা মানুহ পৰা নাই ভাল এখন পথ নথকা বাবে এই পথটিৰে গন্তব্য স্থান পাবলৈ খাব লাগে হাবাথুৰি এই ধৰণৰ অৱস্থাৰে যাতায়াত কৰি মৰাতকৈ স্থানীয় ৰাইজে আমটেৰেং বৈঠালাংছ যাবলৈ নাৱৰ ব্যৱস্থা কৰি দিলে ভাল হ'ব বুলি ব্যক্ত কৰে
আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ